গুড মৰ্নিং আসসালামু আলাইকুম আমাৰ বিহুৰ বন্ধৰ ষ্টেজৰ ঘৰলৈ যাম আৰু পেকিং চেকিং কৰি ললো ঘৰলৈ আহিয়ে মই লাগি গৈছো মানে দুদিনমান আগত মই ঘৰলৈ আহোঁতে অলপমান মাটি খান্দি থৈ গৈছিলোঁ কিবা কিবি পাচলি লগাম বুলি আৰু আজি ইয়াকে গৰু ছাগলীয়ে মানে পুৰা খাই দিয়ে চ' মই ভাবিছোঁ নেট দি দিম দেখিছেনে নেট দিছোঁ ভিডিঅ'টো যে মানে এদিনৰ নহয় দুদিন তিনিদিনৰ লগাই মই ভিডিঅ'টো বনাইছোঁ ফালে ফুটি মানে নেট দিয়ালৈকে দুদিন তিনিদিন মানে লাগি গৈছে আৰু এয়া কমপ্লিট কৰিলোঁ গা পা ধুই আহিলোঁ আহি মানে ওচৰৰে মাহী এজনী ঘৰত এয়া মাছ মাৰি আছিলে তাকে চাব আহিলোঁ আৰু এয়া দিছে নেকি মাছ পাইছে দেই চাইন এয়া দেখিছেনে কিমানখিনি মাটি মই খান্দিছোঁ অকলেই কৰিছোঁ দে আৰু সন্ধিয়া মানে গাজৰৰ হালোৱা খাম বুলি ভাবিছোঁ চ' গাজৰখিনি এনেকৈ কাটি লৈছোঁ মিহি মিহিকৈ নাৰিকল আৰু গাখীৰ দিয়া মই গাজৰৰ হালোৱা বনাম এতিয়া গাজৰখিনি এনেকৈ ৰাখি দি অলপমান সিজিব দি মই ইয়াতে ঘি দি দিছোঁ তাৰপিছত অলপমান লাৰি অলপমান ভাপতে কমি যোৱাৰ পিছত নাৰিকল দিছোঁ দি গাখীৰ দিছোঁ দি আকৌ মই ভাপতে সিজিবলৈ দিছোঁ সিজিব দিয়াৰ পিছত ইয়াতে দিছোঁ চেনি দি মই লাৰি থাকিম মাজে মাজে ঢাকি দিম লাহে লাহে গাজৰখিনি কমি আহিব আৰু হালোৱা হ'ব ধৰিছে আৰু ইয়াতে শেষত মই অলপ কাজু বাদাম দি দিছোঁ আৰু এয়া হালোৱা ৰেডি হৈ গ'ল আজি ভিডিঅ' ইমানে ভাল পালে ভিডিঅ'টো লাইক কৰিবা বাই বাই